নমস্কাৰ, মই দীপংকৰ আৰু আপোনালোকে আছে মোৰ ইউটিউব চেনেল দীপংকৰ দা অফিচিয়েল। চ' গাইছ, যিবিলাক 7 তাৰিখ, চ' গাইছ মেট্ৰিকৰ ৰিজাল্ট দিব। মই মেট্ৰিকৰ ৰিজাল্ট দিব গৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। গাটো দিলোঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। চ' গাইছ, গা চা ধুই উঠিলোঁ। চ' গাইছ, মই কাপোৰযোৰা পিন্ধিলোঁ। চ' গাইছ, আপোনালোকক লগ পাই আছোঁ। চ' গাইছ, আমি ফাইনেলি ইন'গ্ৰেচনক আহি পালোঁ। চ' গাইছ, অলপমান গ'লে আমাৰ স্কুলখন পাম। গাইছ, আমি স্কুল আহি পাই গ'লোঁ। গাইছ, ভিতৰৰ পৰা আহি আছোঁ। তাৰপিছত লগ পাইছোঁ। গাইছ, ইয়াত নৱগত চলি আছোঁ। অলপ নৱগত চাই গাইছ, স্কুলৰ পৰা ৰিজাল্ট লৈ আহি গ'লোঁ। গাইছ, মই মেট্ৰিক পৰীক্ষা দিয়া নাছিলোঁ। গাইছ, মোৰ সৰু ভাইটিজনে দিছে। এইজন ব্যক্তিলে মন কৰক। চ' গাইছ, এইজনে দিছে গাইছ। চ' গাইছ, এতিয়া আমি মিঠি আনিব যাই আছোঁ। গাইছ, আমি এতিয়া মিঠি আনিব যাই আছোঁ দোকানত। আমাৰ ভাইটিৰ মেট্ৰিকত পাছ কৰাৰ গাইছ মিঠাই খুৱাব লাগিব। সেইকাৰণে গাইছ, আমি এতিয়া দোকানত মিঠাই আনিব গৈছোঁ। চ' গাইছ, আপোনালোকক মিঠাই লৈ কিনে লগ পাই আছোঁ। চ' গাইছ, আমি মিঠাই লৈ আহিলোঁ। মিঠি আছে, যাই আছোঁ ঘৰত খালি। গাইছ, ভিডিঅ'টো আপোনালোকে চাই থাকিব। গাইছ, আজি ভিডিঅ'টো এইখিনি আছিল। অন্য এটা ভিডিঅ'ত লগ পাব। বাই বাই।